तामुलपुरा गोदान जिल्लानि आबुं महर मोनबाय। विद्युत विकास भागवतीया तामुलपुर जिल्लानि जिल्ला बेंगिरिनि मासियाव जिरायबाय। थांनाय आगस्ट दानाव हादोरसानि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया बाक्सा जिल्लानि तामुलपुर महकुमाखौ आबुं जिल्लानि महरै होफिननाय बाथ्राखौ बुंदोंमोन। बेबादिनो रबिबारखालि तामुलपुर हायार सेकेन्डारिनि नब्लाङाव मोनसे हाबाफारिनि गेजेरजों तामुलपुरखौ आबुं जिल्ला महरै बेखेवनाय जायो। हादोरसानि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि बिथोन बादियै केबिनेट मन्त्रि उरखाव गोरा ब्रह्मआ तामुलपुरखौ आबुं जिल्ला महरै बेखेवनानै होयो। मख'नो गोनांदि तामुलपुरखौ आबुं जिल्ला महरै फोसावनाय हाबाफारियाव जायगानि एमएलए जलेन दैमारी, तामुलपुर जिल्लानि गोदानै बिबान मोननाय जिल्ला बेंगिरि विद्युत विकास भागवती, जिल्ला पुलिस नायगिदिंगिरि पंकज जादव, बिटिसिनि मावफुं सोद्रोमा धर्मनारायण दास, एमसिएलए पबित्र कुमार बर', हेमन्त कुमार राभा, ओनसोलनि मेलेमजिबि समाज सिबियारि, गुबुन गुबुन आफाद गौथुमनि दैदेनगिरि आरो रायजो राजाफोरा बाहागो लादोंमोन। तामुलपुरखौ आबुं जिल्लानि गनायथि होनाय हाबाफारियाव बाहागो लानानै मन्त्रि उरखाव गोरा ब्रह्म बिथाङा खौरांगिरिनि सिगाङाव तामुलपुर जिल्लायाव दा जौगानायनि दोहौ सोमजिदों। फोनांजाब राहानि थाखाय फारफ्रोमबो बिथिङाव थांलाय फैलायनि खामानिफोरा फारि फारियै जालांगोन। लोगोसेनो तामुलपुरा जौगानाय जिल्ला महरै थाबैनो बयजोंबो सिनायजागोन होनना ओरैबादि बुङो। तामुलपुर जिलार লগত মন্ত্ৰী হোৱাৰ দিনৰ পৰাই কেনেবাকৈ এটা সংযোগ বুলি আমি ক'ব লাগিব। 2021 যিটো সিদ্ধান্ত হৈছিলে কেবিনেট ডিচিশ্যন হিচাপে 22 জানুৱাৰী মাহৰ যিটো 26 তাৰিখ জানুৱাৰী মাহ 20 জানুৱাৰী পতাকা উত্তোলনৰ প্ৰথম দায়িত্ব মই পাইছোঁ। কিন্তু ডেলিমিটেশ্যন অহাৰ আগত কিছু টেকনিকেল অসুবিধা হোৱাৰ কাৰণে জিলাখনক ৰিমাৰ্জ কৰা হৈছিল বাক্সাৰ লগত আৰু 25 তাৰিখ আগষ্ট ডেলিমিটেশ্যন সম্পূৰ্ণ হৈ গ'ল। আমি পুনৰ সিদ্ধান্ত লৈ পেলাই আজি কিন্তু পুনৰ ঘূৰাই পাইছোঁ। ইয়াৰ ঘোষণা বা আনুষ্ঠানিক ঘোষণা কৰিবৰ কাৰণে তামোলপুৰ যথেষ্ট প্ৰগতিশীল জিলা হ'ব পাৰে গোটেই ভাৰতবৰ্ষত। ভাৰতত কিছুমান জিলা আছে যিটো অতি উন্নত, কেৰেলা এৰ্ণাকুলামটো বুলি কয়, আৰু গুজৰাটত কেইটামান আছে, আৰু কিছুমান জিলা আছে যিটো প্ৰগতিশীল বহুত ফাষ্ট ডেভেলপ কৰি আছে। অসমতো কেইটামান জিলা উন্নত বুলি ক'ব লাগিব, কিন্তু বিজেডি এই অঞ্চলত কোনো জিলাই উন্নত জিলা। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাত কিবা এটা আইডিয়া চলি আছে তামোলপুৰত। তেখেতে জিলা গঠনৰ আগতে ইয়াত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছে। মেডিকেল কলেজ দিলে আৰু পাগলাদিয়াৰ ওপৰত ব্ৰিজ উদ্বোধন কৰিব পৰা অৱস্থা, আৰু কালদিয়া বা এনেকৈ 4খন নদীৰ ওপৰত ব্ৰিজ, আৰু কমিউনিকেশ্যন ছাইডৰ তৰফৰ পৰা আজি বাক্সা মচলপুৰৰ লগত ব্ৰিজখন হোৱাৰ পিছত সম্পূৰ্ণ হৈছে। বাকীবিলাকৰ লগত ভাল, ওদালগুৰি যোৱা, ৰঙিয়া যোৱা, ভূটান যোৱা, এইটো কমাৰ্চিয়েল এটা হাব দিব পাৰিব ভৱিষ্যতত। আৰু বিটিচি যিটো ডিষ্ট্ৰিক্ট কাউঞ্চিল তাক মেজৰ ফাইনেন্সিয়েলি বা ইকনমিকেলি অৱদান দিব পাৰে তামোলপুৰ জিলা। সেই আইডিয়া লৈ পেলাই জিলাখনক গঠন কৰা হৈছিলে, আৰু এইটো এনেকৈ ডেভেলপ কৰিবৰ কাৰণে পৰিকল্পনা নিশ্চয় তেওঁৰ আছে। আজিলৈকে আমাক খোলাখুলিকৈ কোৱা নাই। মোক গাৰ্জেন মিনিষ্টাৰ হিচাপে দায়িত্ব দিছে যে আমি জিলাৰ ভিজন ডকুমেণ্ট কৰিব লাগে, আমি ছাবমিট কৰিব লাগে। ভিজন ডকুমেণ্ট আমি কৰিম, আৰু ইয়াত আমাৰ DC অফিচ এতিয়া পইচা চেংচন হৈছে, বাকী SP অফিচ লাগে, সেইটোতো ডিপাৰ্টমেণ্টেলি বা পুলিচ ডিপাৰ্টমেণ্টৰ পৰাই হ'ব, আৰু বাকী যিবিলাক লাইন ডিপাৰ্টমেণ্টবিলাকৰ অফিচ আছে, ডিষ্ট্ৰিক্ট অফিচ, এইবিলাকো হ'ব। আমাৰ ডিষ্ট্ৰিক্ট কোৰ্ট এইবিলাক লাহে লাহে এটা নিজৰ এটা প্ৰচিডিউৰ হিচাপে আহি যাব। আৰু PWD ইৰিগেশ্যন বা চইল কনজাৰ্ভেশ্যন, ফৰেষ্ট, এইবিলাকৰ জিলা ভিত্তিক যিখিনি অফিচৰ প্ৰয়োজন সেই অট'মেটিকলি